গুড মৰ্ণিং, নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে। আজি মই বনাব যাওঁ ৰেষ্টুৰেণ্ট ষ্টাইলত ঘৰত কেনেকৈ ইজিলি চাওমিন বনাব পাৰি সেইটোৱে আপোনালোকক আজি দেখাম। আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু লগতে থকা বেল আইকনটো দবাই দিয়ক। বলক চাওঁ কেনেকৈ ঘৰতে বনাব পাৰি। প্ৰথমে পিঁয়াজ আৰু তিয়ঁহ কাটি ল'লোঁ। তাৰপিছত কেৰাহীটো বহাই দিলোঁ। বহাই দিয়াৰ পিছত ৰিফাইন তেল ঢালিলোঁ। ৰিফাইন তেল অলপ গৰম হোৱাৰ পিছত সেই পিঁয়াজখিনি ঢালি দিম। পিঁয়াজ জলকীয়াখিনি অলপ ফ্ৰাই কৰি ল'ম। অলপ ৰঙা হ'ব, মই জুম কৰি আছোঁ চাব পাৰিব। তাৰপিছত অলপ ফ্ৰাই কৰি লোৱাৰ পিছত চাওমিনখিনি ঢালি দিম। অলপ ভালকৈ ঢালি দিম যাতে পৰি নাযায় লাহে ধীৰে। তাৰপিছত অলপ নিমখ দিম। নিমখ দিয়াৰ পিছত তিয়ঁহখিনি যে কাটি লৈছিলোঁ এতিয়া ইয়াতে মিক্স কৰি দিলোঁ। তাৰপিছত গোটেইখিনি আকৌ মিক্স কৰি লোৱাৰ পিছত চয়া চচটো অলপ কমকৈ দিলেও হ'ব কাৰণ তাতে নিমখ আছে। ইয়াতে অলপ বেছিকৈ পৰি গৈছে, অলপ ভালকৈ কেৰাহী চয়া চচ ঢালিব। তাৰপিছত চিলি চচটো ঢালিলোঁ যাতে অলপ স্পাইচি হৈ খাই ভাল লাগিব। তাৰপিছত টমেটো চচ ঢালিলোঁ যাতে আৰু অলপ বেছি টেষ্ট লাগে। তাৰপিছত কণীটো দিলে দিব পাৰে, নিদিলেও হ'ব আৰু হৈ গ'ল। আমি দিছোঁ, 2টা কণী দিছোঁ। দিয়াৰ পিছত আৰু অলপ ফ্ৰাই কৰি ল'ম কণীটোৰ লগত যাতে আৰু অলপ মিক্স হৈ যায় চাওমিনখিনি। তাৰপিছত মোৰ এইটোৱে আৰু আছিল আজিৰ ৰেচিপিটো। মোৰ ৰেচিপিটো কেনেকুৱা লাগিছিল প্লিজ মোক জনাব। আমাৰ ইয়াতে অলপ চাওমিনটো ডাঠ হৈছে কাৰণ চয়া চচ বেছি পৰি গৈছিল। ইমানখিনিতে, থেংক ইউ। এই চাওমিন ৰেচিপিটো কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি মোক জনাব যাতে মই আৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। আৰু প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ পাহৰি নাযাব। এই ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভালে থাকক, সুস্থ থাকক। জয় আই অসম। লগ পাম আৰু এটা নেক্সট ভিডিঅ'লৈ।